নমস্কাৰ সকলোকে আসাম টেক চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। CM টেবুলৰ অনলাইন এপ্লাই এতিয়াৰ পৰা হ'ব যে বয়স কিমানৰ পৰা কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কিমান লাগে, কিমান পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব, এই সকলোবোৰ তথ্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আসামৰ আঁচনিখনত যদি আপোনালোকে অনলাইন এপ্লাই কৰিম বুলি ভাবি আছে, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে নিবনুৱা যুৱক যুৱতীক 2 লাখৰ পৰা 5 লাখলৈকে টকা প্ৰদান কৰে। ব্যৱসায় বা নতুন ব্যৱসায় এটা আৰম্ভ কৰিবলৈ বা অলৰেডি যিটো ব্যৱসায় তেওঁলোকে কৰি আছে সেইটোকে আৰু উন্নত মানৰ কৰিবলৈ চৰকাৰে 2 লাখৰ পৰা 5 লাখ টকা চৰকাৰে প্ৰদান কৰে। আজি এই ভিডিঅ'টো আলোচনা কৰিম যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আসামৰ 3.0 আঁচনিখনত কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু লগতে এই আঁচনিখন আবেদন কৰিলে চৰকাৰৰ পৰা যিটো পইচা লাভ কৰিব, কিমান পইচা চৰকাৰক দিব লাগিব আৰু কিমান পইচা ঘূৰাব নালাগে। লগতে এই আঁচনিখনত আবেদন কৰিলে আপুনি আগলৈ চৰকাৰী চাকৰিত আবেদন কৰিব পাৰিবনে নোৱাৰে তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমে আমি আলোচনা কৰিম যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আসামৰ 3.0 আঁচনিখনৰ অনলাইন আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব। চৰকাৰে যোৱা মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱাৰ কথা কৈছিলে। বৰ্তমান এই আঁচনিখন ডেট পিছুৱাই দিয়া হৈছে আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব সেইটো এতিয়ালৈকে চৰকাৰক জনোৱা হোৱা নাই। এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আসামৰ যদি ৱেবছাইটলৈ যাওঁ, আমি ইয়াত দেখা পাব যে আপোনালোকে ইম্পৰ্টেণ্ট ন'টিছ ফৰ CM টেবুল 3.0 এপ্লিকেণ্ট বুলি এটা আপডেট দেখা পোৱা যায়। বৰ্তমানলৈকে চৰকাৰে একো আপডেট দিয়া হোৱা নাই। এতিয়া এই ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যে এই আঁচনিখন এপ্লাই কৰোঁতে কিমান কোৱালিফিকেশ্যন লাগিব বা কিমান মিনিমাম পাছ কৰা হ'ব লাগিব আৰু বয়স কিমানৰ পৰা কিমান লাগিব, এই সকলোবোৰ জানিবৰ বাবে অফিচিয়েল ৱেবছাইটৰ একেবাৰে তলৰ ফালে আহিলে আপোনালোকে দেখা পাব এলিজিবিলিটি বুলি। ইয়াতে সকলোবোৰ দিয়া আছে, আপোনালোকে পঢ়ি চালে গম পাব। প্ৰথমে দিয়া আছে আপোনালোকৰ বয়স 2024 চনৰ পৰা 1 এপ্ৰিলৰ পৰা 2024 বছৰ ওপৰৰ আৰু 45ৰ তলৰ হ'ব লাগিব। ইয়াতকৈ 45ৰ ওপৰ হ'লে নহ'ব। ছেকেণ্ডতে যিসকলে জেনেৰেল কাষ্ট তেওঁলোকে মিনিমাম 10 পাছ কৰা হ'ব লাগিব আৰু যিসকল ST OBC SC কাষ্টৰ হয় তেওঁলোকে 9 পাছ কৰা হ'লেও হ'ব। ইয়াতকৈ বেছি ইম্পৰ্টেণ্ট কথাটো হ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। ইয়াত অনলাইন যেতিয়া এপ্লাই কৰিব ডকুমেণ্টসমূহ কি লাগিব দেখাই আছোঁ। প্ৰথমে আধাৰ কাৰ্ড নাইবা ভোটাৰ ID, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ। ছেকেণ্ডতে আছে প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যন। আপুনি কিমানলৈকে হাইষ্ট কোৱালিফিকেশ্যন আছে তাৰ চাৰ্টিফিকেটখন দিব লাগিব। ইয়াৰ পিছত এটা যিকোনো বেংক একাউণ্ট লাগিব। বেংক একাউণ্টটো আপোনাৰ ID কাৰ্ড নামৰ লগত ছেম হ'ব লাগিব। তাৰপিছত আছে পেন কাৰ্ড। ইয়াৰ পিছত এমপ্লয় এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লাগিব। যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব তাৰ পাছৰখিনি ফৰ্ম ফিল আপ কৰিব তেতিয়া প্ৰজেক্ট ৰিপৰ্টটো ছাবমিট কৰিব লাগিব। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে এই আঁচনিখনৰ পৰা পইচা পাবলৈ হ'লে আপুনি যিকোনো এটা সৰু সুৰা ব্যৱসায় কৰিব লাগিব বা আপুনি যে পইচাটো লৈছে তাৰ কাৰণে এটা প্ৰজেক্ট ৰিপৰ্ট বনাব লাগিব। প্ৰজেক্ট ৰিপৰ্টটো কেনেকৈ বনাব লাগে সেই বিষয়ে আমি আগলৈ ভিডিঅ' বনাম। এই স্কিমখনৰ ওপৰত আলোচনা কৰিম যেতিয়া এপ্লাই আৰম্ভ হ'ব। যিসকলে 2 লাখ টকা পাব তেওঁলোকে 1 লাখ টকা চৰকাৰক ঘূৰাব লাগিব আৰু 1 লাখ টকা চৰকাৰে আপোনালোকক ছাবচিডি দিব। এতিয়া আত্মনিৰ্ভৰশীল আসামৰ আঁচনিখন জুন মাহৰ শেষৰ ফালে নাইবা জুলাই আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। হয়তো চৰকাৰে বাজেট যেতিয়া নিৰ্ধাৰণ কৰিব, মোৰ মতে বাজেট নিৰ্ধাৰণ কৰাৰ পাছতহে এই আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া খুলি দিব। এইটোৱে আছিল মোৰ দিবলগীয়া আপডেট। আশা কৰোঁ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'। ধন্যবাদ।